গুড মৰ্নিং সকলোকে। ৰাতিপুৱা ভিডিঅ'টো মই জনাইছিলোঁ যে এটা ভিডিঅ'ত আমি আজি এঠাইলৈ যাম বুলি, সেই গতিকে মই ভিডিঅ' কৰা নাই, মানে এতিয়া ওলাই মেলি লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া এতিয়া ভাত দাইল ভাজি কাঞ্চিয়ে বনালে, বনাই মেলি তাই ওলাই আছে। এতিয়া মই কাপোৰ পিন্ধি লৈ কিনে তাইক ক'লোঁ তই ওলাই লৈ যা, মই এতিয়া এইখিনি পূৰা ভৰাই মেলি বান্ধি লৈছোঁ। মানে গাড়ীত পৰি যাব যে, সেই গতিকে কাপোৰেদি বান্ধি লৈছোঁ আৰু পথাৰলৈ যেনেকৈ নিয়ে তেনেকৈ বান্ধি লৈছোঁ আৰু টোপোলা টোপোলাকৈ। এয়া কাঞ্চি শাহুৱেক, তেওঁ মই দুইজনী লাগি এতিয়া তেওঁ বেগ ধৰি দিছে, মই ভৰাই গৈছোঁ। আৰু ক'ত গৈছোঁ ন, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব ক'ত গৈ আছোঁ। আমি এয়া গাড়ীত উঠিলোঁ। এতিয়া বেটা বেটীহঁত গোটেইখন এয়া ল'ৰাটো শুয়ে গ'লে, কিন্তু তাইয়ে বেছি কষ্ট হ'ব কিন্তু দেই। ল'ৰা শুই গৈছে যে, ল'ৰা লৈ বৰ আমনি সঁচাকৈ দেই। এয়া আমাৰ কাঞ্চিহঁতৰ এয়া বেটীহঁত বহি লৈছে, কাঞ্চিহঁতৰ বজনাইখন। আমি আহি পালোঁহি ইয়াত, য'ত আমি আহিম বুলি লৈছিলোঁ যে এয়া ঠাই হৈছে অৰুণাচলৰ 7M ৰিজৰ্ট। মানে আমি আজি ইয়ালৈ আহিছোঁ ল'ৰা ছোৱালীক পূৰা গৰম বন্ধ মানিবলৈ। ইমান দূৰ আহি নাপায় আহি পাই লৈ মোৰ মুখখন হাঁহি দেখিছে। ইমান দূৰ আমনি, মানে ভৰি বিষাই গৈছেগৈ বহি বহি। আৰু ল'ৰা ছোৱালীবিলাকতো ক'বই নালাগে। চনৰ বেটীহঁত এয়া প্ৰথম সোমাই লৈ গেটত চেক ইন কৰিলেই, চেক ইন কৰি মেলি বেগ চেক ইন কৰাৰ পিছত এয়া সোমাই গৈছে দলংখন, মানে বাঁহৰ দলংখন দেখিছে। এইফালে চাওকচোন পূৰা মানুহে গা ধুই আছে আৰু। এতিয়া আমিও যাওঁ, দেখাই থাকোঁ আপোনালোকক, লগ চাব। ইমানেই ভাল পাইছে সিহঁতে পানী খেলি দেখিছে, দেখিবলৈ মানে গাবিলাক খেতা পৰি পৰি গৈছেগৈ ইমান। আৰু এই আমাৰ টিকলিজনীও এৰি দিয়া নাই, ইমানেই ভাল পাইছে পানী খেলিবলৈ দেখিছে, ইমানেই ভাল পাইছে, ফূৰ্তি পাইছে। এটা দিন ল'ৰা ছোৱালীৰ লগত সময় কটালোঁ, মানে সিহঁতকো অলপ সময় দিলোঁ। ল'ৰা ছোৱালীৰ লগতে সময় কটোৱা মানে পূৰা ফূৰ্তি কৰে, সিহঁতৰো মানে আশা এটা থাকেতো মাক বাপেকৰ লগত, সেই গতিকে ল'ৰা ছোৱালীৰ লগত পূৰা এনজয় কৰিলোঁ। আৰু এই হাতীটো দেখিছে যে, হাতীটোৰ পিঠিত আপুনি উঠি যদি ঘূৰিব বিচাৰে 500 টকা দিব লাগিব। আপোনালোকে যদি কোনোবা আহে তেতিয়া ঘূৰি ফুৰিব পাৰিব গোটেই ৰিজৰ্টখন। তাৰপৰা আমি ভাত বনাই লৈ গৈছিলোঁ যে ঘৰৰ পৰা, সেয়ে ভাত খালোঁ। মানে ৰিজৰ্টত বস্তুটো কিনি খাব নোৱাৰি, যেনে ইমান দাম, এটা পানী বটলৰ দামেই 80 টকা। আৰু ইমানখিনি মানুহে কিমান কিনিম। সিহঁতে আমাক থৈ গ'লেহি ফিল'বাৰী, ঘূৰি আহিও থৈ গ'লেহি, কিন্তু ভিডিঅ' নকৰা নহ'লে। তাৰপৰা মই গধূলিলৈ ভাত বনাই দাইল বনালোঁ আৰু শুকানকৈ ব্ৰইলাৰ অকণ ভাজি ভাতকেইটা খাওঁ বোলো। ভাগৰো ইমান লাগিছে, ভৰি হাতবোৰ বিষাই গৈছেগৈ। আৰু আজিলৈ আহিলোঁ, বাই।